নেকি বাৰু? নাই ক'তো লুকাই থকা নাছিল আচলতে মই তোমাক দেখুৱাই দিয়াত অকণমান পলম হৈ গ'ল দিগন্ত মোৰ মাজে মাজে কি ভাৱ হয় জানা মই তোমাৰ ওচৰলৈ আকৌ এনেকৈ উভতি আহিব নালাগিছিল কি দৰকাৰ আছিল তোমাক আৰু বেছি টেনশ্যন দিয়াৰ তোমাক আৰু বেছি কষ্ট দিয়াৰ তুমি চিন্তা নকৰিবা হা দিগন্ত এই 6টামান মাহ মাত্ৰহে মই তোমাৰ লগত থাকিম যেতিয়া চব আন্ধাৰ হৈ যাব একো নেদেখা হৈ যাম মই তোমাৰ ওচৰৰ পৰা আঁতৰি গুচি যাম সেইজনী অন্ধ তিৰোতাৰ লাখুটি হৈ মৰাৰ তোমাৰ কোনো দৰকাৰ নাই দিগন্ত কোনো সদায় তোমাৰ লাখুটি হৈ থাকিম কেতিয়াবা বাট দেখুৱাম আৰু কেতিয়াবা ঠিকছে পিটিম কিয় এই ফাল্টু কথা কৈ আছে সেইকাৰণে পিটিম এবাৰ যে গৈছিলাগৈ সেই আতিছে আৰু নাযাবাৰে হঠাৎ কিবা গোটেইখন আন্ধাৰ হৈ যোৱা নিচিনা হৈছিলে দিগন্ত কি হৈছে মোৰ কি হৈছিলে মোৰ দিগন্ত কি হৈছে মোৰ কি হৈছিলে একোতো হোৱা নাই আৰে ভয় কিয় কৰিছা ভয় নকৰিবা তোমাৰ লাখুটিডাল তোমাৰ কাষতে আছে মাজনী বৌয়ে ক'লৈ গ'লে মন্দিৰলৈ গৈছে গোটেই বাৰীখন ফুৰি আহিলে ক'তোতে মন্দিৰো দেখা নাপালে বোলে তাইৰ কাৰণে মই পায়স বনাইছিলোঁ তাই আকৌ পায়স খাই বৰ ভাল পায় নহয় টেবুলতে থৈ দিয়া আহি পেলাই খাই ল'ব অঁ মা আজি মানে বৌক নহয় মই অকণমান বজাৰলৈ লৈ যাম বুলি ভাবিছোঁ আটক ধুনীয়া গহনাৰ ছেট দুটামান কিনি দিম মানে পইচা বৌয়ে দিব দিয়াচোন মই মাত্ৰ চইচে কৰি দিম কেনেকুৱা হ'ব ভালেই হ'ব দেই আৰু যদি ক'ৰবাত কিবা ভাল চাবলগীয়া বস্তু আছে বৌৰক এইকেইদিনতে দেখুৱাই দিব বেচেৰীয়া আকৌ বেছি দিন সেইবোৰ বস্তু চাবলৈ নাপাব নহয় আমাৰ বৌৰ লগত সেইবোৰ কিয় হ'ল মা যিকেইদিন ইয়াত থাকিলে বুজিয়ে নাপালোঁ আৰু যেতিয়া বুজি পালোঁ তেওঁ আকৌ আন্ধাৰৰ মাজলৈ যাবলৈ ওলাইছে এতিয়া সেইবোৰ চিন্তা কৰিবলৈ এৰি বৌৰক সুখী কৰাৰ চেষ্টা কৰ মই তাইক কাইলৈ আমাৰ ওচৰৰ মানুহখিনি ঘৰলৈ ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ ওচৰৰ মানুহখিনিয়ে বোৱাৰীক আকৌ ভালকৈ চিনিয়ে পোৱা নাই নহয় ভালেই হ'ব দিয়া মা আজি পাকঘৰত আপোনালোকৰ কাৰণে ভাত মই ৰান্ধিম হা নাই নালাগে তুমি বহাচোন আমি কৰিম নহয় একো নহয় দিয়ক মা একো নহয় দিয়ক বিয়া হৈ অহাৰ দিনখন সদায়তো আলহী হৈ থাকিলোঁ আৰুতো বেছি দিন আৰু মই এনেকৈ কাম কৰিব পৰা হৈ নাথাকিম মই এতিয়াই কৰি লওঁ দিয়ক আপুনি না তোমাৰ লগত কিন্তু ময়ো খানা বনাম মানে চাইছে দুটামান ৰেচিপি শিকিছোঁ আজি তোমালোক আটাইকে ৰান্ধিম কি এইখন শাড়ী তোমাৰ কাৰণে আনিছোঁ একেবাৰেই কম দামী হ'লেও পিন্ধিবা কিন্তু তুমি নাই আজি আৰু মই কাৰোৰে ওচৰত হাত দাদাৰ উপদেশ মানি লৈ মই এখন দোকান আৰম্ভ কৰিছোঁ আৰু ফাৰ্ষ্ট ডে বিক্ৰীৰে মই তোমালৈ এই শাড়ীখন আনিছোঁ এদিন হ'লেও পিন্ধিবা কিন্তু মোৰ ভাল লাগে দেখিছা বোৱাৰী ইয়াৰ দৰে ল'ৰাটোকো সলনি কৰি পেলালে তোমাৰ চকু দুটাই আচলতে আমাৰ ঘৰৰ মানুহখিনি বেয়া নাছিল জানা দুখ মাত্ৰ এটাই তেওঁলোকে কাৰো কথা ভাবিবলৈ বা বুজিবলৈ চেষ্টাই কৰা নাছিল তোমাৰ চকু দুটাই আমাৰ চকু মেল খোৱা লাগিব হঠাতে অনুভৱ হ'ল এটা গধুৰ দায়িত্ব আহি পৰিছে আমাৰ ওপৰত তোমাক সুখী কৰাৰ দায়িত্ব বোৱাৰী এই পায়সখিনি খোৱাচোন তোমাৰ কাৰণে বনাইছোঁ নেকি অলপ দিয়া নহয় নাই তই নাপাওঁ কিয় তোলৈ বনোৱা নাই নহয় বোৱাৰীলেহে বনাইছোঁ বোৱাৰী পাত ভিতৰত পাহৰিলা দিম আজি নহয় মোৰ লগত খানা বনাম তাকো একদম স্পেচিয়েল বনাবি ককাইৰক খোৱাবি নে নোখোৱা সেইটো মইহে খাম ঘৰৰ গোটেই মুখা তোমাৰ ওপৰত একেবাৰে উবুৰি খাই পৰিছে তাইৰে বুকুত মৰমৰ বিস্ফোৰণ ঘটিছে মায়ে মোক কৈ পেট ফুলাই আহিছে বৰকে মৰম লাগে বুলি হাহাকাৰ কৰি আছিলা নহয় এতিয়া পাইছা মৰমৰ অত্যাচাৰ